যেহেতু মই বিছনাৰ পৰাই ভিডিঅ'টো আৰম্ভণি কৰি দিলোঁ এফালে খিৰিকীটো খুলি লৈছোঁ ৰাতিপুৱা চাই মোৰ বহুত ভাল লাগে আৰু যিহেতু মই ৰুমটো এবাৰ এপাক ঘূৰাই দিওঁ এইফালে মোৰ পুতলাটো দেখিছে নহয় সেইফালে মই অকণমান পজ দি লৈছোঁ যিটো বিছনাখন চাফ কৰি লওঁ যিটো বিছনাখন চাফ কৰি আকৌ মই যাওঁ এতিয়া আকৌ কিবা এটা কৰি লওঁ আপোনালোকে সকলোৱে ভালে আছে যিহেতু ময়ো ভালে আছোঁ যিহেতু মই দেখিছে নহয় ৰাতিপুৱা 9টা কিমানত উঠিছোঁ মা কি পৰি আৰু যিহেতু মই ৰাতিপুৱা আজি হোৱাৰ বিছনাৰ পৰাই ভিডিঅ'টো বনাইছোঁ যিহেতু মায়ে এইফালে পিছফালে কিবা পিটিকা কৰি আছে সেইফালে কাপোৰ থৈ দিছোঁ কালি ধুই মেলি কেনে আৰু যিহেতু মোৰ ঘৰত আজি মোৰ ভাগিনি যায় এইফালে আৰু বৰ লাজ কৰে সিহঁতি মোৰ কেমেৰাটোত ওলাবলৈও আৰু যিহেতু যাওঁ এতিয়া চাহ তাহ খাওঁ ঠিক আছে মুখ চুখ ধুই মেলি আকৌ লগ পাম আপোনালোকক যিটো আজি ক'ত যাওঁ আপোনালোকক দেখাম ঠিক আছে গাইজ ক'ত যাম নাজানো কিন্তু দেই বলক গাইজ যিহেতু ভণ্টিক আজি মই ঝাৰুটো দি মেলি মই চুলিকোছা বান্ধি আকৌ মই এতিয়া যাম মানে মুখখন ধুবলৈ বলক গাইজ আৰু এইফালে মুখখন ধুই ল'লোঁ এইফালে ধুই মেলি আহি আকৌ যেন মই এতিয়া মোৰ ভাগিনটোক চাহ তাহ খুৱাই মেলি পঠিয়াব লাগে পঠিয়ালোঁ আৰু এইফালে মই মোৰ ষ্টাইল কৰিব লাগে মানে মুখখন ধুই লৈছোঁ আৰু এইফালে মই চাহ খাইছোঁ চিৰা এইফালে মায়ে বনাই থৈছিলে আৰু যিহেতু চাহ কাপ খাই লওঁ ৰাতিপুৱা শুই উঠি আৰু এতিয়া গৈ আছোঁ আমি বেলেগ এখন ৰেষ্টুৰেণ্টলৈ আৰু আপোনালোকক নাই দিয়া বুলি নাভাবিব দেই দিছোঁ গাইজ আৰু এতিয়া মই ঘৰৰ ভাত চাত বনাই আকৌ লগ পাম বুলি ভাবিছোঁ কিন্তু এইফালে মই ভাত চাত মায়ে বনাই কিনে দিলে আৰু খাই লওঁ এতিয়া গাইজ যিহেতু এইফালে মই কাপোৰ উলিয়াই ল'লোঁ এইফালে জোতাযোৰ উলিয়াই ল'লোঁ এইফালে বলক সেইটো গাইজ এতিয়া মই গা চা ধুই ৰেডি হৈ গ'লোঁ এইফালে আৰু যিহেতু নতুন এখন ৰেষ্টুৰেণ্ট অ'পেনিং কৰিলে মানে অকল এতিয়া 4-5 দিন যিহেতু আজি তালৈ যাম আৰু যিহেতু বলক গাইজ লগ পাম সেইটো আজি আমি ওলাই ল'লোঁ দেখিছে নহয় আৰু এইফালৰ পৰা আমি ওলাই গৈ আছোঁ যিটো আজি আপোনালোকে নাভাবিব যে অকণমান ভিডিঅ' দেখায় বুলি আৰু বলকচোন আপোনালোকে নিশ্চয় চকিটিং দেখিছে চকিটিঙৰ ওচৰতে মানে এই ৰেষ্টুৰেণ্টখন আছে আৰু নিশ্চয় থকা মানুহ থাকিবও আহিব পাৰে আৰু এনেকৈ ৰেষ্টুৰেণ্টো হয় মই পাই গ'লোঁ মনালিছা আৰু এইফালে বনাই আছে আৰু যিহেতু এতিয়া মই গৈ আছোঁ ওপৰত যিটো ৰাস্তা কাষৰ পৰা এইফালে সোমাই এইফালে লিফ্টটোত আছে 4 নম্বৰ টিপি দিলে আপোনালোকে দেখা পায় আৰু এইফালে ধুনীয়াকৈ আকৌ দেখাই দিম ৰিপিট আৰু এইফালে দেখিছে নহয় আকৌ এইফালে দেখাই দিছোঁ আপোনাক ধুনীয়াকৈ বৰ্ডখন দেখাই দিছোঁ আৰু যিহেতু চাওকচোন ইমান ধুনীয়া জেগা মানে মনটো ভাল লাগি গ'ল এনেকুৱা জেগাত গৈ কেনে এইফালে আকাশো দেখাই যায় কেনেকুৱা জেগা চাওক যিটো এইফালে দেখিছে মই আৰু স্নত চিলনীগতে উৰি আছোঁ আৰু এইফালে আৰু ইয়াত দেখিছে নহয় চকিটিং যোৱা ৰাস্তাটো আৰু এইটো কিবা বিল্ডিং চিল্ডিং নাজানো এইফালে ৰাজ ইণ্ডিয়া আছে এইফালে তললৈ নামি গৈছোঁ তলৰ ৰেষ্টুৰেণ্টখন প্ৰথমতে পাই মানে মই প্ৰথমবাৰ দেখুৱা নাই আৰু যিহেতু ওপৰত প্ৰথমে উঠি গ'লোঁ যিহেতু আৰু এইফালে দেখিছে নহয় এইখন ৰেষ্টুৰেণ্ট মানে তলৰ পৰা ওপৰৰ পৰা তললৈ নামি আহিলে এইখন দেখা পায় ইমান ধুনীয়া লাগিছে চাওকচোন এবাৰ এইফালে কেবিন টাইপৰো আছে যিহেতু বনোৱাৰ সঁচা মই ৰেষ্টুৰেণ্টলৈ যাম আকৌ ক'ত যাম মানে ক'ত আকৌ ৰেষ্টুৰেণ্টলৈ যাম যিহেতু তাত সোমাইছিলোঁ আৰু যিহেতু তাত মানে পাৰ্টি আছে সেইটো কাৰণে আকৌ বেলেগ এখনত যাবলগীয়া হৈছে ঠিক আছে গাইজ